এনেকুৱা এখন হলিউড মুভি যিখন মুভিত কাষ্ট কৰা প্ৰত্যেকজন ব্যক্তিৰে ৰহস্যজনকভাৱে মৃত্যু হৈছিল। এনেকুৱা এজনী ছোৱালী যি নিজেই নাজানে যে তাইৰ এজনী ভুটীয়া যমজ আছে। আজিৰ এই ভিডিঅ'টোত এনেকুৱা কিছুমান ফেক্ট আপোনালোকে জানিব যিবিলাক শুনিয়েই আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। প্ৰথমেই আৰম্ভ কৰোঁ 1945 চনৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিষয়ে, যাৰ কাহিনী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এই শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল এমিলি চাগী, যাক 19খন স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল। কাৰণ ল'ৰা ছোৱালীটো বাদেই বাকী শিক্ষকবোৰো ভয়ত কম্পিত হৈ আছিল, যিখন স্কুলতে এমিলিয়ে চাকৰি কৰিছিল। এমিলিক 19খন স্কুলৰ পৰা উলিয়াই দিয়াৰ কাৰণ আছিল তাইৰ ভুটীয়া যমজজনী, যিজনীক তাই নিজেই দেখা নাপায়। সেই ভুটীয়া যমজজনী মাজে মাজে স্কুলত আৱিৰ্ভাৱ হৈছিল আৰু এমিলি চাগীৰ নকল কৰা আৰম্ভ কৰিছিল। ভুটীয়া যমজজনীক এমিলিৰ বাহিৰে সকলোৱে দেখা পাইছিল। এবাৰ এমিলি চাগীয়ে ল'ৰা ছোৱালীক ক্লাছ কৰাই আছিল। তেনেতে এমিলিৰ সেই ভুটীয়া যমজজনীও তাত আৱিৰ্ভাৱ হয় আৰু এমিলিয়ে কৰা প্ৰত্যেকটো কামৰে নকল কৰাৰ আৰম্ভ কৰে। শুনিবলৈ হাঁহি উঠা যদিও কিন্তু এই আচৰিত ঘটনাটো দেখি ক্লাছৰ সকলোৱে অতি ভয় খালে। আকৌ এবাৰ স্কুলৰ কিবা ফাংচনৰ বাবে এমিলিয়ে এজনী সৰু ছোৱালীক মেকআপ কৰাই আছিল। তেনেকুৱাতে সেই ভুটীয়া যমজজনীও তাত আৱিৰ্ভাৱ হয় আৰু ছোৱালীজনীক পিছফালৰ পৰা কাপোৰ ঠিক কৰি দিয়াত লাগিল। ছোৱালীজনীয়ে পিছফালে ঘূৰি চাই ভুটীয়া যমজজনীক দেখি লগতে চেন্সলেছ হৈ মাটিত বাগৰি পৰে। যেতিয়া এমিলি চাগীক এই কথাবোৰৰ বিষয়ে সোধা হ'ল, তেতিয়া তাই আচৰিতহে হৈ পৰিল। কাৰণ তাইৰ জীৱনত ঘটি থকা এই ঘটনাবোৰৰ বিষয়ে তাইৰ আইডিয়া জিৰ' আছিল। মাথো তাই ক'লে যে যেতিয়াই এই ঘটনাবোৰ হৈছে তেতিয়াই তাইৰ গাটো আচৰিত ধৰণেৰে দুৰ্বল হৈ পৰে। আপোনালোকে গুগলতো এমিলি চাগীৰ বিষয়ে চাৰ্চ কৰি পঢ়িবলৈ পাৰে। আপুনি জানেনে গোটেই পৃথিৱীতে দৈনিক কিমান মানুহৰ মৃত্যু হয়? যদি আমি ডাটা ষ্টাডি কৰোঁ দেন আমি দেখা পাম যে 1,50,000 মানুহৰ মৃত্যু হয় ডেইলি বেচিছত গোটেই পৃথিৱীতে। মানে প্ৰত্যেক ছেকেণ্ডতে কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু হৈ আছে এই পৃথিৱীত। স্পেচিয়েলি যদি ভাৰতৰ কথা কওঁ দেন আমি দেখা পাম পাৰ ডে 26,749জন মানুহৰ মৃত্যু হয় আৰু প্ৰত্যেক মিনিটতে ভাৰতত 19জন মানুহৰ মৃত্যু হৈ আছে। (1982 চনত হলিউডৰ এখন হৰৰ মুভি আহিছিল যাৰ নাম আছিল পল্টাৰগেইষ্ট। I want you all to clear your minds. They already know what scares you. এই মুভিখনৰ যিবোৰ কাষ্ট আছিল তেওঁলোকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা দেখা গৈছিল। এই মুভিখন চাবলৈও বহুত ভয়ানক আছিল। এইবোৰ দেখি মানুহে এই মুভিখনক শ্ৰাপিত বুলি অভিহিত কৰিছে। এই মুভিখনত এগৰাকী 12 বছৰীয়া ছোৱালীও কাষ্ট কৰিছিল। তেওঁৰো ৰহস্যজনকভাৱে মৃত্যু হোৱা দেখিবলৈ পোৱা যায়। শনিৱাৰ ৱাডা পুনেত থকা এটা ডাঙৰ দুৰ্গ। তাৰ মানুহৰ মতে সেই দুৰ্গটোৰ পৰা কোনোবা সৰু পোৱালীৰ চিঞৰ বাখৰ আহি থাকে। প্ৰচলিত কাহিনীৰ মতে ব্ৰিটিছৰ দিনতে ইয়াত এজন প্ৰিন্সক হত্যা কৰা হৈছিল আৰু সেই চিঞৰ বাখৰবোৰেই বোলে আজিও তাত শুনা যায়। তাৰ ভিতৰত কাকা মালা বচোৱাৰ দৰে কিছুমান মাৰাঠী ভাষাৰ বাক্যও শুনা যায়, যাৰ অৰ্থ হ'ল আংকুল মোক বচোৱা, আংকুল ছেভ মি। আৰু পূৰ্ণিমাৰ দিনত এই চিঞৰ বাখৰবোৰ মাতবোৰ বেছিকৈ শুনিবলৈ পোৱা যায়।
প্ৰহ্লাদ জানি এনেকুৱা এজন ব্যক্তি যি দাবী কৰে যে তেওঁ 70 বছৰ ধৰি একো নোখোৱাকৈ আছে। কেন ইউ ইমাজিন 70 বছৰ? এই কথাটো যেতিয়া জনাজাত হ'ব ধৰিলে তেতিয়া DIPAS নামৰ এটা অৰ্গেনাইজেশ্যনে এওঁৰ ক্লিনিকেল এক্সামিনেশ্যন, ব্লাড টেষ্ট, স্কেনিং আদি কৰিবলৈ গৈছিল আৰু সত্যাসত্য নিৰূপণৰ বাবে এওঁক CCTV কেমেৰাৰ অবজাৰভেশ্যনত ৰখা হৈছিল। যিকেইদিনৰ বাবে তেওঁক অবজাৰভেশ্যনত ৰখা হৈছিল সেইকেইদিনত এওঁ সঁচাকৈ একোৱে খোৱা নাছিল আৰু যেতিয়া তেওঁৰ বডি টেষ্ট কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে তেওঁ তেতিয়াও নৰ্মেলেই আছিল। ব্লাড প্ৰেছাৰ কিবা কিবি সকলো এজন নৰ্মেল মানুহৰ দৰেই আছিল। প্ৰহ্লাদ জানিৰ মতে 1940 চনৰ পৰা তেওঁ একো নোখোৱাকৈ আছে। 2020 চনৰ 26 মে তাৰিখে 90 বছৰ বয়সত এওঁৰ মৃত্যু হয়। কিন্তু তেওঁ কৰা দাবীটো এক প্ৰকাৰৰ সত্য বুলিয়েই ধৰিব লাগিব, কাৰণ তেওঁৰ ওপৰত হোৱা টেষ্টবোৰে ইয়াকে প্ৰমাণিত কৰিছে। এনেকুৱা এটা ভুটীয়া পুতলা যাৰ চুলি ৰিয়েল হিউমেনৰ দৰে দীঘল হয়। কাহিনীটো 1918 চনৰ। এগৰাকী জাপানীজ মহিলাই তাইৰ 2 বছৰীয়া ভনীয়েক অকিকুৰ কাৰণে মাৰ্কেটৰ পৰা 40 চেণ্টিমিটাৰ ওখ এটা পুতলা কিনি আনিছিল। অকিকুৱে এই পুতলাটোৰ লগতে এনি টাইম খেলা ধূলা কৰিছিল আৰু ক'ৰবালৈ গ'লে পুতলাটোকো লগত লৈ গৈছিল। কিন্তু চেডলি কিবা মিষ্টেৰিয়াছ কাৰণৰ বাবে অকিকুৰ মৃত্যু হৈছিল। অকিকুৰ মৃত্যুৰ পিছত তাইৰ ঘৰৰ মানুহে তাইৰ সোঁৱৰণত সেই পুতলাটোৰ নামো অকিকু ৰাখিলে। এদিনমানৰ পিছতে তেওঁলোকে লক্ষ্য কৰিলে যে পুতলাটোৰ চুলিবোৰ আগতকৈ দীঘল হোৱা আৰম্ভ হৈছে। এটা পুতলাৰ চুলি দীঘল হোৱা দেখি সকলো আচৰিত। পিছত চাইণ্টিষ্টৰ দ্বাৰা কনফাৰ্ম কৰা হ'ল যে এয়া ৰিয়েল হিউমেনৰ চুলিয়ে হয়। পেৰানৰ্মেল এক্সপাৰ্টৰ মতে অকিকুৰ আত্মা সেই পুতলাটোৰ ভিতৰতে আজিও আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।